আশা কৰিছো সকলোৱে ভালে আছে মই ভালে আছো পুনৰ এটা নতুন ব্লগলৈ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো ঘৰৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছো কাৰণ আজি এঠাইলৈ গৈ আছো বিয়াৰ পিছত প্ৰথম মামাহঁতৰ ঘৰলৈ গৈ আছো গতিকে ফুল এক্সাইটেড আৰু আপোনালোকক গোটেই জাৰ্নিটো দেখাবলৈ চেষ্টা কৰিম আৰু মই এতিয়া পুৰা ৰেডি হলো গা পা ধুই ড্ৰেছ কৰিলো আৰু আজি যেহেতু মই ঘৰৰ পৰা যাম মা ঘৰৰ পৰা গতিকে মোৰ ভন্টি আপোনালোকে সকলোৱে চিনি পায় ময়ূৰী তাই আজি গুৱাহাটী যাব তাই গা বহুত বেছি বেয়া তাই গুৱাহাটী যাব লগ নাপাম আৰু গতিকে ইয়া হেল্ল এভৰিৱান এইটো মেকআপ কৰিছে মই মেকআপ নাই কৰা সো বিকি প্লিজ কিবা এটা ফিল্টাৰ তুমি ইউজ কৰি দিবা এটা ইফেক্ট এটা বহাবা আৰু ফাৰ্স্টলি আপোনালোকে ভিডিঅ'বিলাক চাই আছে আগৰ যে দুটামান ওকে এটা বা যিকেইটা ভিডিঅ' দিছে আপোনালোকে চাইছে তাৰ কাৰণে থেংক ইউ সো মাচ এনেকৈ তাইক মৰম দিয়ক আৰু মই মাজে মাজে ওলাই থাকিম মোকো চাই থাকিব আৰু ময়ো জলদি এটা ইউটিউব চেনেল খুলিম মোক চবে ৰিকুৱেষ্ট কৰি আছে মোৰ চেনেলৰ নাম সুধি আছে গতিকে মই জলদি ষ্টাৰ্ট কৰিম আৰু মই বেছি এক্সাইটেড কৰিম এক্সাইটিং কৰিম সৰি এয়া হ'ল মোৰ মা কৰবাত যোৱাৰ আগতে মা সদায় মোক কল খুৱাই আজিও খুৱাইছে কি মা কলে দি থল কল খালে হয় হাতেৰে মানিব এয়া পুৰা বেগ চেক ললো এ বলা যাও আই বাই 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 হ্যাপি জার্নি থ্যাংক ইউ মাৰা কিবা এটা ললো বলা হে দেউতা হ্যাপি জার্নি ইয়া মোর বাচ্চা দুটা বাই বাই টিমো এটো এটা লাকি লাকি বাই এ দেখো ইয়া সব তক কি টিমো বাই লাকি আহো নিয়ে যাও তো আমি এটা উলালো মাক উঠাব গৈ আছো মাও যাব যেহেতু একদম আজি মাৰ গাখন একদম হাতখন হৈ আছে নিজৰ মাকৰ ঘৰলৈ যাব যেহেতু বহুত বছৰ মানে বহুত মাৰ পিছত যেহেতু অকমান দূৰ হয় নলবাৰীৰ পৰা গতিকে তেনেকৈ অকলে যোৱাটো অলপমান অসুবিধা হয় ট্ৰেইনৰ কমিউনিকেশ্যনটো আছে যদি অকলে যাব দিবলৈ ভাল নালাগে বা যেহেতু বিয়াৰ পিছত প্ৰথম মই গৈ আছো এটা বেলেগ এটা অনুভৱ এটা মোৰ ৰাস্তাটো ইমান ধুনীয়া ইমান গ্ৰীনেৰী এই চাহ বাগানৰ মাজে মাজে আহি আছে এয়া আমি আহি পালো আহি পাই এয়া ভাত খাই আছো এয়া একদম দেৰি হৈছে 4টা বাজিবৰ হ'ল গতিকে আহিয়ে একদম পুৰা ভাতত লাগিছো এয়া আইতা আমি ভাত খালো মই তামোল এখন লৈছো মুখত আৰু মামাৰ ঘৰত এটা ভাল লগা পাৰ্ট হ'ল ফুলনি তেখেতে ফুলৰ এখন খুব ধুনীয়া বাগিচা আছে ঘৰতে আপোনালোকক দেখাইছো ডাঙৰ মামা ল'ৰা ধুন এইবাৰ মেট্ৰিক দিছে বহুত ভাল ৰিজাল্ট কৰিছে 80% আমি ফেল কৰিব বুলি ভাবিছিলো কিন্তু বহুত ভবাতকৈ বহুত ভাল ৰিজাল্ট কৰিছে এই কিবা ক'ব কোৱা আমি আহাৰ কাৰণে কেনেকুৱা লাগিছে সদায় মাতি থাকা এতিয়া কি খুৱাব বহুত দেৰিকৈ আহিলে আকৌ মোৰ বাৰ্থডে দিনাই যায় বোলে ইহঁত বাহতে সোমবাৰে যাব সোমবাৰে 13 তাৰিখ সোমবাৰে মোৰ বাৰ্থডে গতিকে থাকিব দিছিলো আৰু 2 দিনমান নাথাকে বোলে যাব ই বাৰ্থডে বুলি কি খুৱাব ইমান ভাল ৰিজাল্ট কৰিছে তাৰ ঘৰত আহিছো সি এতিয়ালৈকে একো খোৱা নাই খালি আমি খুৱাই আছো সি খাইছে সি এটা চকলেটো দিয়া নাই আনকি ওয়েলকামো কৰা নাই ভালকে আমাক ঘৰলৈ যোৱাই নাই খুৰাহঁতৰ তাতে আছে আমাৰ ঘৰলৈ যোৱাই নাই তোমালোক ই তাত যাম বুলি সি ইয়াতে আছে সি ক'ত থাকিব লাগে নিব আহিছে ক'লে ইয়াতে ওচৰতে এটা খুব ধুনীয়া স্পট আছে বোলে সেইটোলৈ যাওঁ স্পটটোৰ নাম কি ডংকি ফলছ ই কৈছে বহুত ভাল লাগে ইয়াৰ কথা বিশ্বাস কৰিবলৈ অলপ টান হয় তথাপিও মানে কৰিছো যে ভাল লাগিব এটা হোপ নেজানো কি হয় আপোনালোকক দেখাম কেনেকুৱা লাগে স্পটটোত গৈ আমি আহি আছো এতিয়া ধুন মহাৰ্থ বিকি আমি আহি আছো ফটোটো খুব ধুনীয়া একদম মানে বাহ
খুব ধুনীয়া বতৰ ৰ'দ নাই এনেকুৱা বতৰত ফুৰি ভাল লাগে আৰু এটা কথা গম পাইছো ইয়াতে শনিবাৰে দোকান চোকান বন্ধ থাকে আমাৰ নলবাৰীৰ ফালে ৰবিবাৰে বন্ধ কিন্তু ইয়াতে শনিবাৰ বন্ধ থাকে এই ডংকি ফলছৰ ৰাস্তাটোত সোমালো খুব ধুনীয়া আহি পালো ইয়াতে গাড়ীখন থব লাগিব ইয়াৰ পৰা গাড়ী নিব নোৱাৰি আমি এতিয়া খোজকাঢ়ি যাম এইখিনি খুব ধুনীয়া একদম বুলি কৈছে এইখিনি গাড়ী যিহেতু সোমাব নোৱাৰি আমি এতিয়া খোজকাঢ়ি গৈ আছো কোনফালে এতিয়া জংঘলৰ মাজে মাজে গৈ আছো নাজানো ই ক'ত লৈ আহিছে কি আছে কি পাম 5 মিনিটমান খোজকাঢ়ি আহি আছো এতিয়াও পোৱাই নাই ই গাড়ীখনো আনিব নিদিলে ইমান ধুনীয়া ৰাস্তা আৰামছে গাড়ীখন আহি গ'ল A few moments later 2000 years later ফাইনালি কিবা এটা সাউন্ড শুনিছো পানী পৰি থকাৰ বহুত খোজকাঢ়িলো এনে মিছামিছি গাড়ীখন তাত থৈ আহি এই খোপামান ৰাস্তা খোজকাঢ়ি আহিলো ভাগৰ ধৰিল ভাত খায়ে আহিলো মানে আমি চাওকচোন এনে ভালে লাগিছে সাউন্ডটো শুনিবলৈ ভাল লাগিছে একদম পানী নিজৰা পৰি থকা সাউন্ড এটা চাওক আপোনালোকে ভিউটো জেগাটোৰ পৰা আহিলো আৰু আহিয়ে গম পালো ই কলে যে এইখিনি জেগা যে এইখিনিত বলে আগতে মানে মানুহে কয় আৰু ইয়াতে বলে সুইসাইড কৰিছিল বা ভূতটো তেনেকে কিবা কিবি ওলাই এতিয়া মোৰো বহুত ভয় লাগিছে আন্ধাৰ হৈ আছে এতিয়া পলাও আমি সব কিটা আৰু সবসে কলা কাপোৰ পিন্ধি হতো এইটো ইজি হে কিয় আনিলো আৰু ই ভয় লগাই দিছে এতিয়া ই আনিলো এতিয়া এইবোৰ কি শুনাইছে আমাক বিকি কি হ'ব গাড়ীখনো আনিলা না একো নাই ধুনীয়া এখন বহল ঠাই আছে ইয়াতে আপোনালোকে গাড়ীটো পাৰ্ক কৰি পেলাই ধুনীয়াকৈ খোজকাঢ়ি যাব পাৰে এই ইফালে আছে আৰু আপোনালোকে যদি কেতিয়াবা ইফালে আহে টংলাৰ ফালে এইটো জেগাত আহিব এবাৰ খুব ভাল লাগিছে মোৰতো আহিবৰ মনে নাছিল কিন্তু দেৰিও হৈছে যিহেতু আৰু ই ভয় লগা কথাটো ক'লে সেইকাৰণে আমি সোনকালে তাৰ পৰা গুচি আহিলোঁ এতিয়া কিবা খাই অকণমান ঘৰ যাম আমি ঘৰ মানে মামাহঁতৰ ঘৰ যাম সো ফাইনেলি ঘৰ আহি পালোঁ ৰাতিও বহুত হ'ল আমি গোটেইবিলাকে মিলি ধুনীয়াকৈ ভাত এসাঁজ খালোঁ আৰু যিহেতু কাইলৈ আকৌ নলবাৰী আমি ৰাতিপুৱাই ওলাই দিম গতিকে এতিয়া শুই যাওঁ আকৌ বেছি দীঘলীয়া নকৰোঁ আৰু পুনৰ লগ পোৱাৰ আশা কৰিছোঁ অতি সোনকালে নতুন এটা ব্লগত আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰিব তো তেতিয়ালৈকে ভালে থাকক কুশলে থাকক বাই বাই গুড নাইট